নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো সবকে গাইস আজি আছো মই কেৰেলা ৰাজ্যৰ কটেম ডিস্ট্ৰিক্টত আছো কটেম ডিস্ট্ৰিক্টৰ গাইস সৰু গাঁও এখনৰ দৃশ্য আপোনালোকক দেখাম বুলি ভাবিছো আৰু গাইস বলক লেটস গো গাইস আৰু হেয়া হৈছে পাৰ্ক হয় চাই থাকিব নদীৰ কাষত আছে আপোনালোকক ধুনীয়া দৃশ্য এটা দেখাই আছো সাগৰৰ কিনাৰত আছে গাইস আৰু এইজনী হৈছে মালিয়ালাম ছোৱালী দেই এতৰ লোকেল ছোৱালী হয় কেৰেলা ইমান ধুনীয়া জেগা গাইস এয়া হৈছে বেকৱাটাৰ হয় ভিলেজ ৰিভাৰ এৰিয়া সাগৰৰ পৰা হুমিয়াই দিছে পানীবোৰ আৰু সাগৰৰ পৰা হুমিয়াই দিছে এয়া সৰু সৰু বট মনোৰম দৃশ্য উপভোগ কৰিব পাৰি আৰু সাগৰৰ পাৰত চাওক এইবিলাকত বহিব পাৰি বহা জেগাও আছে গাইস চাই থাকিব দেই এইয়া দেখিছেনে এয়া পাৰে পাৰে নাৰিকল গছ আৰু দ্বীপৰ লেখীয়া মানে বনাইছে ইয়াতে কেৰেলা গভৰ্ণমেণ্টে যিমানবোৰ দেখিছে এইবিলাক সব নাৰিকল গছ চাওক আৰু গাইস আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব গাইস এয়া চাওক নাও আৰু গাইস সেই বহা জেগাটো চাওক দেই মাছৰ লেখীয়া বনাইছে সেম মাছৰ লেখীয়া ইয়াতে গাইস বহিব পাৰি পাৰ্কৰ ভিতৰৰ দৃশ্য এইটো কাৰিমিন বুলি কয় এই ইয়াতে মানে সাগৰীয় মাছ চাইডে ঝাউবনৰ বননি চাওক আৰু গাইস সেয়া শামুকৰ লেখীয়া বনাইছে বহা জেগাটো চাওক ইমান ধুনীয়া আৰু গাইস মই গাঁৱৰ ভিতৰলৈ লৈ গৈ আছো চাওক এইবিলাক দাননি পতাৰ এলা ধানবিলাক গজিলে আৰু ধাননি পতাৰবিলাক যদি ধানৰ কিবাবিলাক ডাঙৰ হৈ যোৱাৰ লগে লগে মটৰৰ পানী হুমিয়াই দিব
আৰু গাইজ চাই থাকিব দেই মই দৃশ্যবোৰ দেখুৱাই আছোঁ একচুৱেলি মই চাইকেল চলাই গৈ আছোঁ গাঁৱৰ ভিতৰত একেবাৰে গৈ আছোঁ ইয়াতে নাৰিকল বুলি ক'লে বহুতেই ফেমাছ ককনত প্ৰাণ বেছি এয়া পুখুৰী মাছৰ প্ৰডাক্ট কৰা হয় এই পুখুৰীৰ পাৰে পাৰে নাৰিকল গছ চাওক ইমান সুন্দৰ এইবিলাক সব ধাননি পথাৰ আৰু গাইজ সেই বুঢ়াজনক চাইছেনে এই বুঢ়াজন হৈছে মালিয়ালাম মানুহ সিহঁতৰতো লুংগি ট্ৰেডিশ্যনেল ড্ৰেছ লুংগি হয় আৰু গাইজ কেৰেলাৰ ঘৰবোৰ চাব দেই ইমান চাফ চিকুণকৈ ৰখায় ধুনীয়া ধুনীয়া ঘৰ দেখিছেনে গাইজ এয়া চাওক নাৰিকল বেছি ইয়াত একেবাৰে লোকেল এৰিয়াত গৈ আছোঁ গাঁৱৰ এৰিয়াত আৰু গাইজ কেৰেলাৰ জলবায়ুবোৰ বহুতেই ভাল আমাৰ অসমৰ লেখীয়াই বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় এই ঘৰটো চাওক ইহঁতৰ চোতালবোৰ সব হিল বোকা নহ'বৰ কাৰণে হিল লগোৱা হৈছে আৰু গাইজ সেই নলাবোৰ চাওক নলাবোৰ সাগৰৰ পৰা সুমিয়াই দিছে পানীৰ কাৰণে একেবাৰে টেনশ্যন নাই ইহঁতৰ গাইজ চাই থাকিব দেই ইহঁতৰ স্কুল 4টা বজাতে ছুটি হয় স্কুল টাইমটো ইহঁতৰ অলপ বেলেগ আৰু গাইজ চাওক এয়া ধান সিঁচিছে শালি ধান ইহঁতৰ এইটো পাৰ্চনেলি খেতি নহয় গভৰ্ণমেণ্টে এইবিলাক ইহঁতৰ খেতিবোৰ কৰে আৰু ইয়াত চাউল বহুত ধান ৰাইচ প্ৰামটো কম আছে ইয়াতে চাওক এইবিলাক চৰকাৰে খেতি কৰে আৰু গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই